हेलो एवरीवन गुड मर्निंग আজি সোমবাৰ হয় চাকি গছ দি ললো যেহেতু শাওন মাহ চলি আছে আৰু আনকালে সোমবাৰ গিটা মানুহ যদিও শাওন মাহৰ সোমবাৰ গিটাত মানে মই দিনত একো নাখাওঁ ফলমূলৰ বাহিৰে এটো কাৰণে মায়ে মোক ফলমূল অলপ কাটি দিছে আৰু এইফালে মই অফিস যাবলৈ হল আৰু অফিসলৈ যোৱা ড্ৰেছযোৰ অলপ ইস্ত্ৰি মাৰি লৈছো আৰু উলাই মেলি মই একেবাৰে ৰাস্তাতহে ভিডিওটো ষ্টাৰ্ট কৰিছো দেই এইফালে চুলি তুলি ধুই আহিছো মেলি বতৰটো ডাৱৰীয়া সবফালে পানী হৈ আছে আৰু এতিয়া মই অটোত উঠি গৈ আছো অফিসলৈ বুলি আৰু এতিয়া অফিস আহি পালোহি দেখিলো বাইদেউ গৰাকী আমাৰ টেবুলখন পুৰা সাফা কৰি আছে কাৰণে ময়ো ভাবিলো বেগ চেক থৈ অলপমান টেবুলখন সিজিল লগাই কামত লাগি যাওঁ অফিসলৈ আহি পিনে মুঠতে কাৰো মুখলৈ চাবলৈ সময় নাই কাম আৰু কাম এবাৰ ষ্টাৰ্ট হ'ল বুলিলে আৰু মানে ৰবলে নাই আৰু বহুত কাম কৰিলো অলপমান ভাগৰো লাগিছে হেতু কাৰণে ভাবিলো টিফিনটোকে খাই লওঁ যেহেতু ফ্ৰুটছহে আনিছো কতো গৈ মেলি খাবলগীয়া নাই নিজৰ জেগাতে খাব পাৰিম সেইকাৰণে মায়ে দিয়া ফ্ৰুটখিনি উলিয়াই ললো আৰু খাওঁ বুলি ভাবিলো ভোকো লাগিছে অলপ ৰাতিপুৱা যেহেতু অলপ একো খাই অহা নাছিলো এটো কাৰণে আৰু বাই গৰাকী আৰু লগৰ এজনীও কিবা কিবি লৈ আহিছিলে ইফালে ফ্ৰুটছ আৰু ড্ৰাই ফ্ৰুটছ আৰু কল আনিছিলে এয়া খাইব একেবাৰে এতিয়া সন্ধিয়া সময়ত ঘৰ পালোহিয়ে ঘৰ পাই মেলি গা পা ধুই চাকি গছ দি লওঁ বুলি ভাবিলো দেৰিয়ে হৈ যায় অফিসৰ পৰা আহি পাওঁতে ইফালে চাকি গছো দি ললো সন্ধিয়া আৰু ধূপখিনিও দেখিছেনে ইমান ধুনীয়াকৈ জ্বলি আছে আৰু অফিসৰ পৰা আহোতে মই অলপমান ড্ৰাই ফ্ৰুটছ আৰু ক্ৰীম এটা লৈ আহিছিলো ফ্ৰুট সালাড বনাবলৈ কিন্তু ফ্ৰুট সালাড নহলেগে আমটো মানে বহুত বেছি পকি গল হেতু কাৰণে মই ভাবিলো মেঙ্গো শেককে বনাই দিও হেয়া মিক্সি গ্ৰাইণ্ডাৰত দি লৈছো ফ্ৰুটছ বিলাক তাৰপিছত অলপমান ক্ৰীম দি লৈছো ক্ৰীম দি গ্ৰাইণ্ড কৰি ললো গ্ৰাইণ্ড কৰি মেলি এইফালে মেঙ্গো শেক এনেকৈ অলপমান টেমা এটাত ভৰাই পিনে ফ্ৰিজত থৈ দিম তেতিয়া খাই ভাল লাগিব কি হ'ব নাজানো টেষ্ট কৰা নাই বাৰু তথাপিও বনাই মেলি ৰেডি কৰি ফ্ৰিজতহে ভৰাই থৈছো কাইলে ৰাতিপুৱাহে গম পাম আৰু দেই কি হয় আৰু এতিয়া মই সন্ধিয়াৰ চাহ কাপো খাই লওঁ বুলি ভাবিলো হট জাৰটোত পাতি দিছো এই জাৰটো লোৱাৰ পৰা যে বহুত সুবিধা আছে আগতে বাৰু আমাৰ ঘৰত নাছিলে এতিয়া নতুনকৈ লোৱা হৈছে কিন্তু বহুত সুবিধাজনক আৰু এইফালে মায়ে মুলে বইল ভাত বনাবলৈ ৰেডি কৰিলে পাচলি কাটি পিনে অকমান বইল খিচৰি টাইপত বনাই দিছে আৰু এইফালে সকলোতকৈ দামী বস্তু বিলাহী পুৰা খাম আজি আৰু মই মানে ৰবই নোৱাৰিলো ভুকত হেতু কাৰণে 8টা বজাতে খাই দিলো দেই বইল ভাত কি ধুনীয়াকৈ বনাই দিছে গাই ঘি চাইগি দি আৰু এইফালে সকলোতকৈ দামী বস্তু বিলাহী পুৰা এনেকৈ খাই লওঁ অলপমান ভোট জলকীয়া পিটিকি দিছো দেই লগতে এয়া দেউতালেও বাঢ়ি দিছে আজি মানে মোৰ লগতে সবে বইল ভাতে খাব বোলে সেইকাৰণে আৰু খাই লওঁ খাই মানে ৰবই পৰা নাই আৰু ইমান টেষ্টি লাগিছে নহয় খাই পিনে গৰমে এইয়া ৰঙালাও চব দি দিছে আৰু মই মানে পুৰা ঠিকছে খাই লওঁ আৰু দেই আৰু আজিৰ ভিডিওটো ইমানেই আছিলে বাই বাই